ঘৰ আহিছে তাৰপিছত ফটো মাৰি আনছে এতিয়া ডকুমেণ্টছ জমা দিছোঁ কিন্তু এতিয়া ঘৰ অহা নাই পইচা পাতি একো দিয়া নাই সেনেহেন কোৱা নাই পইচাটো কোৱা নাই এলে ঘৰ অহাটোহে কৈছে কিন্তু পইচাটো কোৱা নাই সোমোৱা নাই এতিয়া আমাক আৰু ঘৰ লাগে সেনেহেন গতিকে এইখিনিয়ে আৰু হ'ব লগা ঘৰ আমাৰ ভূতেপাত হেৰি মালিকৰ নাম হৃদয় কলিতা কিন্তু মাক বাপেকৰ নামত আহিছে ঘৰটো সুমিত্ৰা দাস পইচা সোমোৱা নাই ঘৰটো আহিছে কিন্তু ডকুমেণ্ট জমা দিছোঁ চেয়াৰমেনে যে ডকুমেণ্টছ লৈছে পইচা পাতি একো দিয়া নাই একাউণ্টত পইচা সোমোৱা নাই ফটো উঠাই লৈ আহিছে 15 তাৰিখে হেৰি ফটো তুলি লৈ আহিছে মোৰ শাহুমাৰ নামত আছে সুমিত্ৰা দাস ভূতে বাগৰিত একো কোৱা নাই পইচাৰ কথা একো কোৱা নাই সেইটো মিছা কৈছে মিছা কৈছেতো মোৰ ঘৰ নতুন বৰলাত আমাৰ দেউতাৰ নামত ঘৰৰ পইচা সোমাইছে গতিকে 1 টকাও পইচাৰ মানে সেই কথা কোৱা নাই সিহঁতে গতিকে পইচা সোমাইছে ঘৰৰ কাম আৰম্ভ কৰিছোঁ আৰু ধনজিৎ পাটগিৰি তেখেতে আমাৰ তাতে গেছি ফটো মাৰি বঢ়িয়াকৈ আনছি কিন্তু পইচাৰ কথা একো কোৱা নাই কি কাম কৰে তেখেতে ব্লগতে কিবা এই বিভাগৰ কাম কৰে নেকি ফটো মাৰা আমাৰ তাকে যোৱা নাই পইচা পাতি খুজিছিল নেকি পইচা পাতি খোজা নাই মই থকাত তাৰমানে কি ধনজিৎ পাটগিৰি গৈছিল সিহঁতে পইচা পাতি একো খোজা নাই এই নিউজত যে বৰ্তমান ভাইৰেল হৈছে পইচা লাভ কৰি সত্য নে সত্য আপোনালোকৰ মতে মোৰ মতে হ'লে আমাক খোজা নাই মানে অসত্য বুলিয়ে মই ভাবোঁ মোৰ পৰা যিহেতুকে মই 1 টকাও দিয়াই নাই আজিলৈকে গতিকে সেইকাৰণে মই অসত্য বুলি ভাবোঁ পইচা কেতিয়া সোমাইছে আজিৰ পৰা 10-12 দিন আগত পইচা সোমাইছে মোৰ ভেটিৰ কাম মোটামুটি আৰম্ভ হৈছে নমস্কাৰ সাংবাদিক বন্ধুসকল আজি আপোনালোকক ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰাৰ কাৰণে মাতিছিলোঁ যে আজি 3 দিন ধৰি পৰহিৰ পৰা এটা নিউজ বাজিছে আমাৰ শিলবাৰী Vcdcত ভূতে বাগৰিত তাৰমানে আমাৰ যি Pmaygৰ ঘৰ সংক্ৰান্তত কাটছা হাউচ সংক্ৰান্তত যে আমাৰ ওপৰত এটা অভিযোগ আহিছিল যে আমি Vcdc ভূতে বাগৰিৰ যিখিনি বেনিফিচিয়াৰী আছে তেওঁলোকৰ পৰা 800 টকা লোৱা বুলি কিন্তু এই কথাটো সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা কথা আৰু যিসকলে এই অভিযোগটো কৰিছে যিজনে আচলতে সংবাদ মাধ্যমৰ আগত কৈছে যে আমি ঘৰটো পায়ো আমি পইচা দিব লগা হৈছে বুলি কিন্তু তেওঁলোকে আচলতে ঘৰ পোৱা বা ঘৰ পাবলগীয়া আচলতে চৰকাৰী নিয়ম অনুসাৰে নকৰে তেওঁলোকৰ আচলতে এটা বিল্ডিং বনাই আছে এতিয়া সেই বিল্ডিং থকা মানুহজনেও এতিয়া যদি চাকৰিয়াল চৰকাৰৰ এটা নিৰ্দেশ আছে চাকৰিয়াল ব্যক্তি হ'লে তেওঁক আমি সেই ঘৰটো দিব নোৱাৰোঁ যদি তেওঁলোকৰ পকী ঘৰ থাকে সেই ঘৰটো আমি চৰকাৰী নিয়ম হিচাপত আমি দিব নোৱাৰোঁ ঠিক তেনেকুৱা ক্ষেত্ৰক লৈয়ে বহুতে বিভ্ৰান্তিৰ সৃষ্টি কৰি আমাৰ ওপৰত পইচা লোৱা বুলি মিছা অভিযোগ আৰু বিপৰীত পক্ষৰ কিছুমান প্ৰেছাৰত পৰি তেওঁলোকে এইবিলাক কথা কৈছে কিন্তু এইবিলাক কথাৰ কোনো প্ৰমাণ নাই সম্পূৰ্ণ ভিত্তিহীন আৰু এইখিনিয়ে কথা যে যিখিনি কথা কৈছে যে পইচা লোৱা এইটো একদম সম্পূৰ্ণ মিছা কথা সেইকাৰণে আজি আপোনালোকৰ আগত আমি স্পষ্টীকৰণ হিচাপত আগবঢ়ালোঁ কাৰণ আমাৰ মনত কোনো সন্দেহ নাই যে আমি লোৱা নাই সেইকাৰণে আপোনালোকৰ আগত এইখিনি কথা আজি মই অৱগত কৰালোঁ এতিয়া অডিঅ'ৰ কথাটো মই ভালকৈ শুনা নাই গম পোৱা নাই তাৰমানে এতিয়া গম পালে মই ক'ব পাৰিলোঁ হয় কোনটো কেনেকৈ ভাইৰেল হৈছে কিন্তু মই পোৱা নাই মোৰ হাতত পৰা নাই সেইটো এতিয়া মোৰ তেনেকৈ মই ক'ব নোৱাৰোঁ আৰু আচলতে আমাৰ মাজৰ মানুহ যিহেতু আমি গতিকে এইবিলাক কথা পইচা কোনোবাই খুজিছে খোজা নাই এইবিলাক কথা মই ক'ব নোৱাৰোঁ আৰু আমি যি পইচা লোৱা নাই সেই কথাটোৰ ওপৰতহে আমি বেছিকৈ তাৰমানে স্পষ্টীকৰণটো আমি দিব খুজিছোঁ আচ্ছা এইটো যিটো এটা আমাৰ অপবাদ চলি আছে বৰ্তমান সংবাদ মাধ্যমত এইটো চলি আছে অভিযোগ এটা দিছে এইটো সম্পূৰ্ণ ভিত্তিহীন আপোনালোকে গম পায়ে আমাৰ মুখ্যমন্ত্ৰী কিমানখিনি কঠোৰ আজিকালি দুৰ্নীতিৰ ক্ষেত্ৰত আৰু য'ত নেকি 1000-1200 টকা 1500 টকা এইবিলাক কথা কৈছে য'ত আমি 100 টকা এটা কথা ক'ব গ'লেও আমাৰ এতিয়া বৰ্তমান গলত কটা লগাৰ নিচিনা হৈ আছে এই ক্ষেত্ৰত কোনো চৰকাৰী মানুহে কোনো পইচাৰ কথা ক'ব নোৱাৰে আৰু এই অভিযোগটো সম্পূৰ্ণ ভিত্তিহীন আৰু তেওঁলোকে যদি প্ৰমাণ কৰি দিব পাৰে তেতিয়াহ'লে আমি অফিচিয়েল মানুহ হিচাপত এতিয়া যদি আজি প্ৰমাণ কৰি দিয়ে অহাকালি আমি জেলত যাই কিনে নিজে গোটেইখিনি ৰিজিগনেশ্যন দি দিম মোৰ এইখিনিয়ে ক'ব লগা তেওঁলোকে যদি আছে প্ৰমাণ তেতিয়াহ'লে প্ৰমাণ কৰি দিয়ক
আৰু এনে যিখিনি মানহানিৰ মোৰ যিখিনি মৰ্যাদা হেৰুৱাইছে তাৰ কাৰণে মই ব্যৱস্থাটো লোৱাৰ কাৰণে চিন্তা কৰিম नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना एसएससि बेंक पिअ बेंक क्लार्क बेंक एसअ इउपिएससि एफएससि डिफेन्स रेलवे स्टेट इन्सुरेन्स एएअ एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिहोनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गवालपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101 536360 70020261133 9101536360